Assalamu alaikum everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱাৰ 6টাই বাজিলে। মই উঠিলোঁ অলপ আগতে। তাৰপিছত মানে এতিয়া ভিডিঅ'টো এতিয়া অকণ দেৰিকৈ বনাইছোঁ। বেটি উঠা নাই, উঠাম এতিয়া। স্কুল পঠিয়াব আছে সেইকাৰণে। ইণ্ডিপেণ্ডেন্স ডেও পালেহি। লাকি হৈ আছে। বাকী আপোনালোকৰ খবৰ কওক? মোৰ ভালেই। বাকী মই তাইক পঠিয়াই মেলি আপোনালোক দেখা। তাইক স্কুল পঠিয়াই লৈ পেলাই এতিয়া মানে কাম চাম কৰিম আৰু দিনটো সেইবিলাক আপোনালোক দেখাম বাৰু। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই। গুড মৰ্ণিং। এয়া আমি ৰাতিপুৱা উঠিলোঁ, নাইৰা আৰু মই আমি চব উঠিলোঁ। জেপিন আৰু আমাৰ ভাইটি এটা আহিছে, সি শুই আছে। সি ইয়াত হৈ আছে, জেপিন তাত হৈ আছে। ত' আমি আগতে গৈছিলোঁ। ৰাতিপুৱাৰ পৰা লাকি ইমান চিঞৰিছে সেইকাৰণে শুব নোৱাৰিলোঁ। আমি উঠিলোঁ, এজনী বিচনাতে মোবাইল চৰ্দিও লাগিছে ইমান। লাকি এনি টাইম চিঞৰিয়ে থাকে বব। বাহিৰত চৰাই কেইজনীমান দেখিছে, হৰ্ণবিল, ধনেশ পক্ষী। বাকী আপোনালোকৰ খবৰ কওক? মোৰতো ভালেই। এতিয়া আপোনালোকৰ খবৰ কওক? ভালেই। নাইৰাই খালি টেনিছ জেহানক চাই থাকে আৰু কি আছিলেতো LBC য়াদৱ, সিহঁতক চাই ভাল পায়। বাকী দিনটো যি কৰোঁ দেখাম বাৰু। এতিয়া বাজিছে 6টা। এতিয়াৰ পৰা দেখাম আৰু যাম ৰাতিলৈকে। এয়া আমি পুৰি বনাব লৈছে, আমি পুৰি খাম আজি। এয়া আমি ৰাতিপুৱা পুৰি খাব লৈছোঁ বুটৰ দাইলৰ লগত। এয়া নাইৰাৰ, এয়া মোৰ। এইয়া গাইছ নাইৰাই ফ্লেগ আঁকি আছে, নিজে নিজে আঁকিছে। কালি স্কুলতো আঁকিছিলে। লাজ কৰে আজিকালি কেমেৰা আগত আহিবলৈ। কোনো যাব নোৱাৰে, লাকি পাচিৰিয়ে বৈ। আজি বহুত গৰম উঠিছে, সেইকাৰণে আমি চব বিচনাত পৰি আছোঁ। মই বিচনাত পৰি আছোঁ, নাইৰা বহি আছে, আমিহঁত পকাত হৈ আছে। আমি এনেকেই পৰি আছোঁ আজি বহুত গৰম পৰিছে। আমি ভাত খালোঁ, নাইৰাই ভাত খোৱা নাই, খাবই। তো গাইছ মই গা ধুই আহি বহি আছোঁ, বহি নাইৰাৰ লগত কথা পাতি আছোঁ। ৰ'বা খাই আহা যোৱা। মই গা ধুই আহিছোঁহে। মই নাইৰাক কপনা যে পঢ়াই আছোঁ, নাইৰা বুলি কৈছোঁ আৰু এয়া নাইৰা। এয়া নাইৰাই খেলি আছে আৰু ইফালে আমি দিয়ে খেলি আছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালে, মোৰো ভালে। গুড মৰ্ণিং আৰু হেপ্পী ইণ্ডিপেণ্ডেন্স ডে'। আপোনালোকৰ যে আজি দিনটো ভালকৈ যাওক, চবৰে ভালকৈ যাওক। নাইৰা স্কুল গ'ল 6টাতে। তাৰপিছত ৰাতিপুৱা মোৰ গা ভাল নাই, শুব পৰা নাই। ৰাতিপুৱা হাৰ্টটো মানে ইমানেই স্পীডত মাৰিছে, উশাহ ল'ব পৰা বমি হৈছে, মানে একদম ৰাতি শুবও পৰা নাই। কি হৈছে নাজানো, ডক্টৰক দেখাবগৈ লাগিব আৰু। বাকী আপোনাৰ খবৰ কওক? মোৰ ভালেই বাৰু। আজিৰ দিনটো সকলোৰে ভালকৈ যাওক মানে প্ৰাৰ্থনা কৰিছোঁ। দেখা এই আমাৰ নাইৰাই বনাইছে নিজে হাতেৰে। ইমান চাউণ্ড দি কোনে বাৰু ভিডিঅ' চাই কওকচোন? নাইৰাই পূৰা চাউণ্ড দি ভিডিঅ' চায় আৰু লগতে গান গাই থাকে। যেনিবা তাইহে গাইছে। বাহিৰত বৰষুণ দিছে, ঠাণ্ডা লাগিছে আজি আকৌ।
গামছা নাই দানিশৰ ফ্ৰেণ্ড হয় দানিশ জেহান আৰু এলভিছ যাদৱ এই দুটাৰ ফ্ৰেণ্ড হয় এই লাজ ব্ৰেকআপ হৈ গ'ল ব্ৰেকআপ হৈ গ'ল এইডাল আকৌ কি এইডাল কি আকৌ এনেকে কৰিলে যে কি কাৰণে চি চি মোৰ আজি প্ৰেছাৰ জুখিছিলে দেই প্ৰেছাৰ ওলাইছে হেৰি 90 আৰু ওপৰত ওলাইছে 90 তলত ওলাইছে 68 একেবাৰে তলত ওলাইছে 98 বহুত কম আছে আৰু হাৰ্ট বিটটো বেছি আছে বহুত গান চাই একদম লুকা চুপি বাহিৰত বৰষুণ লাকি আমাৰ লাকি দেখিছে না কেনেকৈ হৈছে লাকি কেনেকৈ হৈছে দেখিছে না দিনত শুই থাকে আৰু ৰাতি চিঞৰি থাকে বৌ 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 আৰু লাকি লাকি ঠাণ্ডা পাইছে যে কিনে শুই আছে এয়া আমি খিচিৰি খাব লৈছোঁ ঠাণ্ডা বতৰ সেইকাৰণে খিচিৰি খাম নাৰায়ণ মই তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব এণ্ড শ্বেয়াৰো কৰি দিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ